নমস্কাৰ বন্ধুসকল, বিহাৰৰ পবিত্ৰ ভূমিত আস্থা আৰু বিশ্বাসেৰে ভৰা এটা ঐতিহাসিক ক্ষণ অতি শীঘ্ৰে আহি আছে। 17 জানুৱাৰীত পূৰ্ব চম্পাৰণ মতিহাৰীত স্থাপন হ'বলৈ গৈ আছে বিশ্বৰ আটাইতকৈ বৃহৎ শিৱলিংগ। প্ৰায় 210 মেট্ৰিক টন ওজনৰ এই ভব্য শিৱলিংগ ভগৱান ভোলেনাথৰ অসীম শক্তি আৰু কৰোণাৰ এটা জীৱন্ত প্ৰতীক। যেতিয়া এই শিৱলিংগৰ স্থাপন সম্পন্ন হ'ব, তেতিয়া সকলো দিশে গুঞ্জৰি উঠিব, হৰ হৰ মহাদেৱ। ই কেৱল এটা মূৰ্তি নহয়, বৰঞ্চ কোটি কোটি ভক্তৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ এটা মহাসংগম। সমগ্ৰ অঞ্চলটো শিৱময় হৈ উঠিব আৰু তেনে অনুভৱ হ'ব যেনেকে স্বয়ং ভোলে বাবা এই ভূমিত অৱতীৰ্ণ হৈছে। আহক আমি সকলোৱে এই পবিত্ৰ উপলক্ষে ভোলেনাথৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যাতে তেওঁ সকলোৰে ওপৰত নিজৰ কৃপা সদায় ৰাখে। হৰ হৰ মহাদেৱ, বল বম।